কুৱেশ্যন নম্বৰ 1 অসমৰ কোনগৰাকী খেলুৱৈক প্ৰথমে অৰ্জুন বঁটা দিয়া হৈছিল? অপশ্যন এ ভোগেশ্বৰ বৰুৱা, বি নন্দিনী বৰুৱা, চি মনালিছা বৰুৱা। সঠিক উত্তৰটো হৈছে অপশ্যন চি মনালিছা বৰুৱা। কুৱেশ্যন নম্বৰ 2 কোন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে? অপশ্যন এ গুৱাহাটী, বি কলকাতা, চি পাটনা। সঠিক উত্তৰটো হৈছে অপশ্যন বি কলকাতা। কুৱেশ্যন নম্বৰ 3 ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, বি উমেশ চন্দ্ৰ বেনাৰ্জী, চি সুৰেন্দ্ৰনাথ বেনাৰ্জী। সঠিক উত্তৰটো হৈছে অপশ্যন বি উমেশ চন্দ্ৰ বেনাৰ্জী। কুৱেশ্যন নম্বৰ 4 ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ, বি অসম গণ পৰিষদ, চি ভাৰতীয় জনতা পাৰ্টি। সঠিক উত্তৰটো হৈছে অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ। কুৱেশ্যন নম্বৰ 5 ভাৰতীয় সংবিধানৰ মতে উচ্চ সন্মানৰ অধিকাৰী কোন? অপশ্যন এ ৰাজ্যপাল, বি প্ৰধানমন্ত্ৰী, চি ৰাষ্ট্ৰপতি। সঠিক উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 6 তলৰ কোনখন দেশত একদলীয় শাসন ব্যৱস্থা আছে? অপশ্যন এ ভাৰত, বি চীন, চি আমেৰিকা। সঠিক উত্তৰটো হৈছে অপশ্যন বি চীন। কুৱেশ্যন নম্বৰ 7 ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠিত হৈছিল? অপশ্যন এ 1942 চনৰ 28 অক্টোবৰত, বি 1945 চনৰ 24 অক্টোবৰত, চি 1845 চনৰ 24 ফেব্ৰুৱাৰীত। সঠিক উত্তৰটো হৈছে অপশ্যন বি 1945 চনৰ 24 অক্টোবৰত। কুৱেশ্যন নম্বৰ 8 এছিয়ান গেমছ প্ৰথমে ক'ত হৈছিল? অপশ্যন এ মুম্বাই, বি কাটাৰ, চি নতুন দিল্লী। সঠিক উত্তৰটো হৈছে অপশ্যন চি নতুন দিল্লী। কুৱেশ্যন নম্বৰ 9 প্ৰথম অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ গ্ৰীচ দেশৰ এথেন্স নগৰত, বি কাটাৰত, চি জাপানত। সঠিক উত্তৰটো হৈছে অপশ্যন এ গ্ৰীচ দেশৰ এথেন্স নগৰত। কুৱেশ্যন নম্বৰ 10 মানুহে কেতিয়া সৰ্বপ্ৰথম চন্দ্ৰপৃষ্ঠত ভৰি দিছিল? অপশ্যন এ 1957 চনৰ 11 জুলাইত, বি 1969 চনৰ 20 নৱেম্বৰত, চি 1969 চনৰ 11 জুলাইত। সঠিক উত্তৰটো হৈছে অপশ্যন চি 1969 চনৰ 11 জুলাইত।